উচ্চতৰ মাধ্যমিকৰ দ্বাদশ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কাৰ্বি আংলঙত পৰীক্ষাৰ্থী উত্তীৰ্ণ হাৰ ক্ৰমে কলা শাখাত ৬৮.৯৪%। পশ্চিম কাৰ্বি আংলঙৰ ৩ নং চিংথং পৰিষদীয় সমষ্টিৰ বিজেপি জনসম্পৰ্ক অভিযান সমষ্টিবাসীৰ ঘৰৰ পদূলিয়ে পদূলিয়ে চিংথঙৰ জনপ্ৰতিনিধি আৰু সহযোগী। বিজেপি সদস্য কাছাং টেৰাংপিয়ে আমাৰ নাম তালিকাভুক্ত কৰাৰ কথাটো সত্য নহয়। এক সংবাদমেল যোগে এইদৰে স্পষ্ট কৰিলে কাৰ্বি আংলং জিলা মহিলা কংগ্ৰেছ সভানেত্ৰীয়ে। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। বিশ্বতা কৰোণাতংকৰ মাজতে আনন্দ আৰু গৌৰৱৰ খবৰ অসম তথা কাৰ্বি আংলংবাসীৰ বাবে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ দ্বাদশ বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে। পাৰ্বত্য জিলা কাৰ্বি আংলঙত ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ হাৰ যথেষ্ট সন্তোষজনক ক'ব পাৰি। ৰাজ্যৰ শীৰ্ষ 10টা স্থানত বিশেষভাৱে উজলিল শ্ৰুতি জৈন। আনহাতে পশ্চিম কাৰ্বি আংলঙতো ফলাফল সন্তোষজনক। আনহাতে ৰাজ্যৰ শীৰ্ষ 10টা স্থানত পঞ্চম ৰেংকত উজলিছে আশিষ কুমাৰ গাৰ। আশিষ নগাঁও ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ। জীৱনৰ সকলো পিনৰ পৰা নিৰাশা, হতাশ তথা মহামাৰী কৰোণা আতংকই হাহাকাৰ কৰা সময়তে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলে আনন্দিত কৰি তুলিছে সকলোকে। এক প্ৰকাৰ নতুনত্ব বিচাৰি পাইছে মানুহে। যোৱা মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ পিছতে আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ দ্বাদশ বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলে সন্তোষজনক কৰিছে জিলাবাসীৰ মন। কাৰ্বি আংলং জিলাৰ বিভিন্ন উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাবিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উন্নত ফলাফল দিয়া বুলিব লাগিব। ৰাজ্যৰ শীৰ্ষ 10টা স্থানত ডিফু শ্ৰুতি জৈন দখল কৰিবলৈ সক্ষম হৈছে। মেধাৱী শ্ৰুতি ডিফু মাটিবুঙৰ নিবাসী মনোজ জৈন আৰু ববিতা জৈনৰ কন্যা আৰু ডন বস্কো জুনিয়ৰ কলেজৰ ছাত্ৰী। কাৰ্বি আংলং জিলাত কলা শাখাত মুঠ ৪,৩৫৩ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল দ্বাদশ বৰ্ষৰ চূড়ান্ত পৰীক্ষাত। ইয়াৰে উত্তীৰ্ণ হাৰ হৈছে ৩,০০১ গৰাকী, অৰ্থাৎ ৬৮.৯৪%। বাণিজ্য শাখাত মুঠ অৱতীৰ্ণ ৪৬৪ গৰাকী, উত্তীৰ্ণ ৪২৫ গৰাকী, শতকৰা হাৰ ৯১.২০%। বিজ্ঞান শাখাত মুঠ অৱতীৰ্ণ সংখ্যা আছিল ৫৩২ গৰাকী, উত্তীৰ্ণ ৪৭১ গৰাকী, উত্তীৰ্ণ শতকৰা হাৰ ৮৮.৫৩%। My name is Shruti Jain and I have passed my higher secondary from Don Bosco School. I secured 91.20% here. When I talk about how I prepared for my HS, it was like I didn't thought I'll be getting this much of score, so I expected I'll get 85%, but when I saw the result, when my papa came and said that I got 91% and secured 6th rank in all over Assam, I was so happy. My father was more excited than me. So this is how. My coaching for CA had been started already, so side by side I'll be doing BCom degree. Yes. But my professional course will be C. What is your aim in life? C, Chartered Accountant. Chartered Accountant. था हम लोग तो इतना सोचा नहीं था कि इतना अच्छा रिजल्ट आएगा क्या, लेकिन रिजल्ट जब देखा है बहुत अच्छा लगा। 91.2% आया इसको। मेन तो इनका टीचर्स का और का हम लोग तो किया ही था, टीचर्स ने इसका सपोर्ट किया है और हेल्प किया है। जब भी फ़ोन करते थे और कहते थे मतलब पूरा कोई भी डिफ़िकल्टी होने से टीचर बताता है। अच्छा लगा। সমান্তৰালভাৱে পশ্চিম কাৰ্বি আংলঙত দ্বাদশ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলো যথেষ্ট সন্তোষজনক। পশ্চিম কাৰ্বি আংলঙৰ
সন্তান আৰু নগাঁও ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ আশিষ কুমাৰ গাৰ্গে ৰাজ্যৰ শীৰ্ষ 10ম স্থানৰ 5ম ৰেংক দখল কৰি উজ্বলি উঠিছে। অতি মেধাৱী ছাত্ৰ আশিষ কুমাৰ গাৰ্গ মাইলো নিবাসী বিষ্ণু চেত্ৰী আৰু আৰতী দেৱীৰ সন্তান। পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয় পৰা কলা শাখা মুঠ 1166 গৰাকীয়ে অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণ হৈছে 491। উত্তীৰ্ণ শতকৰা হাৰ 88.53%। বাণিজ্যত অৱতীৰ্ণ 6 গৰাকী পৰীক্ষাৰ্থী, উত্তীৰ্ণ 6 গৰাকীয়ে, অৰ্থাৎ উত্তীৰ্ণ হাৰ শতকৰা 100%। উল্লেখ্য, ডিফুৰ শ্ৰুতি জয় আৰু পশ্চিম কাৰ্বি আংলঙৰ আশিষ কুমাৰ গাৰ্গৰ সফলতা পিতৃ মাতৃৰ লগতে জিলাবাসীৰ ৰাইজ আনন্দিত আৰু গৌৰৱান্বিত হৈছে। যিটো উত্তীৰ্ণ পাইছে, সফলতা লাভ কৰিছে, তাৰ কাৰণে নথৈ আনন্দিত, ৰিজইচ এট ইজ ছাকচেছ। আৰু তাৰ মই সৰুৰে পৰা তাৰ লগত ক্লজ আছিলোঁ। তাৰ মানে কঠিন পৰিশ্ৰম কৰিছে আৰু বহুত ভাল লাগিছে। এইটো যি সফলতা লাভ কৰিছে কৰি মই ভাল লাগিছে। গীটাৰ বজাই এইটো আপোনাৰ ফূৰ্তি কৰে, কি হয় গীতো গায়, এনেকুৱা তেনেকুৱা ইমান এইটো নাই। কিন্তু এনে আগতো সৰু গাঁৱতো কিন্তু কি ক্ৰিকেটৰ বহুত ৰাপ আছিল, ক্ৰিকেট খেলি ভাল পাইছিল। এতিয়া কিন্তু আৰু লগতে বাদ্যযন্ত্ৰ বজায়। এতিয়া গীটাৰ চিটাৰ লৈ কিবা আমাৰ লগত এনেকৈ ফূৰ্তি কৰে আৰু। ষ্টেফান টেনৰ ৰিপৰ্ট, কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ 3 নং চিনথং পৰিষদীয় সমষ্টিৰ বিজেপি জনসম্পৰ্ক অভিযান। শাসকীয় দলৰ নিৰ্দেশ মৰ্মে আজি এই অভিযান আগন্তুক বিধানসভাৰ নিৰ্বাচনক উপলক্ষে কৰি বিজেপিয়ে হাতত লৈছে ন পন্থা। নকলেও হ'ব, কৰোণা তংকৰ মাজতে বিজেপিয়ে কৰিলে আগন্তুক নিৰ্বাচনী যুঁজৰ শুভাৰম্ভ। সেয়েহে বিজেপিয়ে এতিয়াৰে পৰা হাতত লৈছে ভিন্ন পন্থা। তেনে এক পন্থা আৰু লক্ষ্যৰে পশ্চিম কাৰ্বি আংলঙৰ 3 নং চিনথং সমষ্টিত বিজেপিয়ে চলাইছে জনসম্পৰ্ক অভিযান। চিনথংবাসী ৰাইজৰ পদূলিয়ে পদূলিয়ে গৈ কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে স্বয়ং উপস্থিত হৈ প্ৰধানমন্ত্ৰী পত্ৰ আৰু মুখ্যমন্ত্ৰীৰ পত্ৰ বিলাই দি চিনথঙৰ এই বৃহত্তৰ অঞ্চলত আৰম্ভ কৰিছে এই জনসম্পৰ্ক অভিযান। উল্লেখযোগ্য যে বিজেপি নেতৃত্বাধীন চৰকাৰে বিগত সময়ছোৱাত দেশ, ৰাজ্য অথবা পাহাৰীয়া অঞ্চলবোৰত কেনেধৰণৰ পৰিৱৰ্তন আনিলে বা কি চৰকাৰৰ আঁচনি ৰূপায়ণ কৰিলে, ৰাইজৰ বৃহৎ স্বাৰ্থত কি আৰু কেনেধৰণৰ উন্নয়ন সাধন কৰিলে এই সম্পৰ্কে ৰংপিয়ে ৰাইজৰ আগত অৱগত কৰে। লগতে বৰ্তমান ৰাইজে সন্মুখীন হৈ থকা অভাৱ অভিযোগ আদিৰ বিষয়েও সোধা পোছা কৰে। এই অভিযানত চিনথঙৰ পৰিষদীয় সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ খৰসিং সেনাৰ, প্ৰাক্তন গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ জয়সিং বংৰুং আদি কৰি ভালে সংখ্যক বিজেপি নেতা কৰ্মী উপস্থিত থাকে। Netum dak longe lubui apias nang kahudi alam teke itum party hoipen rata phang ini tuma prime minister BJP asongpo Narendra Modi pen kupipi bake claim ponji bake claim tang la so lo rata phang ambang putin adon tin pada pachini nai pusti netu pini itum mondola president VDC chairman apen kaprek je project itu penang le tulong nang umri lo lasi bad baki ke nang le tum la songsi inu do budit pen inu tamam bor pen ile to bangke pafam ron unai don't ke pamuni fan ile pachini nei lasi la so tengsi nang le tum dak local committee president secretary ba member atu na tu abang putin da don't ke arat fan pachini nang dak ile to asam government da
Nikan ki pergi cok lo, nasi Dr. Sunwal itu baca besar alam cerita dak dulu. Nasi lakado kami dame itu baca dinang po, tengko ini tu, kopi pi madar ateng kan itu sorkar fan tuding rimel. Sorkar bote ini tu ke VDC chairman dulu, VDC chairman lo allo palle lo nte apor allo palle lo lipung te itu bang sorkar nang sai pi. Nasi coro parpik lo nilipotot, dak local committee president secretary, lapan member tu kado kami ni tu ni ngarong pen nangkang hong pen itu belaka do kami kita thabang posi ni ngarong lah. বঠাত লাংছৰ পৰা জাছনিংহি ৰিপৰ্ট কাট নিউজ সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3-wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত প্ৰয়াত জয়সিং দলৈ শুৱনি প্ৰেক্ষাগৃহত এক বিশেষ গুৰু গম্ভীৰ অনুষ্ঠানৰ যোগে কংগ্ৰেছ দল এৰি বিজেপিত আনুষ্ঠানিক যোগদানৰ পিছতে বিজেপিৰ সদস্যা কাছাং টেৰাংপিৰ বিপক্ষে অভিযোগ তুলিছে জিলা মহিলা কংগ্ৰেছ কমিটিৰ বৰ্তমান সভানেত্ৰী সংগীতা ক্ৰপিয়ে জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী গৰাকীৰ অভিযোগ যে ইতিমধ্যে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা বিজেপি সদস্যা কাছাং টেৰাংপিয়ে তেওঁলোকৰ নাম বিজেপি দলত যোগদান তালিকাত অন্তৰ্ভুক্ত হোৱা কথাটো সত্য নহয় হয় ইতিমধ্যে বিজেপি সদস্যা কাছাং টেৰাংপিৰে বিপক্ষে জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত সংবাদমেল যোগে কাছাং টেৰাংপিয়ে তেওঁলোকৰ নাম অৰ্থাৎ সংগীতা ক্ৰপিকে ধৰি কেইবাগৰাকী মহিলা কৰ্মী বিজেপিৰ যোগদান দলৰ তালিকাত নাই এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সভানেত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে আগৰে পৰা কংগ্ৰেছ দলতেই আছে আৰু ভৱিষ্যতেও কংগ্ৰেছ দলৰ হৈহে কাম কৰি যাব লগতে মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে বিজেপি সদস্যগৰাকীয়ে ঠিকা বিলৰ ধন আৰু চাকৰি নিযুক্তি আদিৰ ক্ষেত্ৰতো সকলো প্ৰকাৰে বঞ্চিত কৰা যাব উল্লেখযোগ্য যে আজিৰ এই সংবাদ মেলত জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ লগত ধনশিৰি মহিলা কংগ্ৰেছৰ সভানেত্ৰী আৰু বহু কৰ্মকৰ্তা উপস্থিত থাকে মানে alangkah kongres alang presiden MP kilo nini kun kongres dogo ma kami mani kongres dogo mus kami mani alang kunta ni kunan ma kita mesti ila kunta nang kunku kaso nang ni cima masih ni kunta
pan mani amen kan konten kami ini tunke cicini ni cimang bro sonsi ni tunan solam tike ni tu tin je cumi ni tangke nani tunke non present ke Congress party long siklem bom la Congress party long siklem bom la butang te no tum hamang ke Congress long ke do tum angso tum no tum hamang ke nagapalang silat mate tuarang kang thamuna son si kasang kang tipang kem kang te no na tum kasang kre ti na ke sigjip na lon plata kan kilo krike kasang kran pi akal ke ni tunki kantung ke na hello mani alang inu mane yang dam ke ni tu malong si yong la tungke pang po trok si kitun si tek long la kali amen ki pom si tek long chok am thang ali tang kerang dia bang ke alang di mi thang jung ali ki chuen kam si kam ki klem mak si ni li tu ma hin pet ki jong dam lo tanang pipo bil tanang papas lap ko anang tumito non ki nang tumtugong ong lo gari hum tami ceron pai na মংগলিং ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ বালিপথাৰ নপাক তেৰাং গাঁৱৰ 24 বছৰীয়া যুৱক নাম হৰেণ সিং টিছো গৃহভূমি কাৰ্বি আংলঙৰ বালিপথাৰৰ পৰা উপাৰ্জনৰ বাবে গৈছিল কোহিমাত কিন্তু দুখজনকভাৱে যুৱক হৰেণ কৰ্মস্থলীতে মৃত্যুক সাৱটি ল'বলগীয়া হয় নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ পৰা প্ৰায় 17 কিলোমিটাৰ নিলগত থেডেমা নামৰ ঠাইত ৰিংৱেল খন্দাৰ কামত নিয়োগ হৈছিল দুৰ্ভগীয়া যুৱক হৰেণ টিছো ৰিংৱেলৰ গভীৰতাত মাটি খান্দোতে অক্সিজেনৰ অভাৱত মৃত্যু সাৱটি লয় হৰেণ কোহিমা আৰক্ষীৰ পৰা ফোনযোগে জানিব পৰা মতে ৰিংৱেলৰ 55 ফুট গভীৰতাত মাটি খান্দি আছিল তেনেতে অক্সিজেনৰ অভাৱত পৰা বুলি সহকৰ্মী নেশ্যনেল ডিছেষ্টাৰ ৰেছপন্স ফ'ৰ্চ ষ্টেট ডিছেষ্টাৰ ফ'ৰ্চ কোহিমা আৰক্ষী গৃহৰক্ষী বাহিনীয়ে মিলি হৰেণ টিছক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ'ল অৱশেষত মৃত্যু হৰেণক ৰিংৱেলৰ পৰা গভীৰতাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় কোহিমা আৰক্ষীয়ে হৰেণৰ পোষ্টমৰ্টেমৰ বাবে চিকিৎসালয়লৈ লৈ যায় আনহাতে নিজ গাঁৱৰ ঘৰত হৰেণৰ কোনো নথকাত হৰেণৰ কোহিমাৰ স্থানীয় ব্যাপ্তিপন্থী কাৰ্বিসকলে BSFৰ সমীপত নগাসকলৰ শ্মশানতেই সেই কৃত্য সমাপন কৰে এনে অসহায় আৰু সংকট মুহূৰ্তত নগা লোকসকলে তেওঁলোকৰ শ্মশানত সেই কৃত্য কৰিবলৈ অনুমতি প্ৰদান কৰাত কোহিমা কাৰ্বিসকলে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে ব্যুৰ' ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ